তো ফটোখন দেখিব পাৰিছে এটা ডল কেক বনাই দেখাব আজি মোৰ দাদাই কেকটো বনাব একচুয়ালি আজি মই নবনাও তো নমস্কাৰ মই দীপ আপোনালোক সবকে মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সব ভালে কুশলে আছে তো আজি কেকটো মই নবনাও ডল কেক এটা অৰ্ডাৰ আছিল একচুয়ালি মোৰ দাদাও এটা কেক শেফ হয় মানে কেক মাষ্টাৰ হয় তো মই কেকটো নবনাও সিয়ে বনাইছে কেকটো তো কেকটো কেনেকুৱা বনাই আপোনালোকে ক'ব কেকটোৰ ফ্লেভাৰ আছিল পাইনাপল তো ধুনিয়াকে লেয়াৰিংটো লগাই লৈছো লেয়াৰিংটো ভিডিঅ' দিয়া নাই মানে আপোনালোকক দেখুৱা নাই তো বাকিখিনি গোটেইখিনি মই ষ্টেপ বাই ষ্টেপ দেখাই যাম কেনেকৈ বনাইছে আৰু কেকটো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব তো দেখিছে ধুনিয়াকে লেয়াৰিংটো কৰি লৈছে পাইনাপলত তো পাইনাপল ফ্লেভাৰৰ কেক আছিল 1 পাউণ্ড মানে 2 পাউণ্ডৰ কেক মানে 1 কেজি হয় 1 কেজি কেকৰ মানে ৰাউন্ড কৰি ধুনিয়াকে ডলটো ওপৰত বহাব তো ডল কেক 1 কেজি যদি আপোনালোকে বনাব বিচাৰে এটো ডিজাইনো বনাব পাৰে বহুতে ইজি বিগিনাৰ্স বিলাকো আৰামসে বনাব পাৰিব তো দেখিছে ধুনিয়াকে কেকটো ক্ৰোম কোট কৰি লৈছে মানে ক্ৰীম দি ক্ৰোম কোট বহুতে বুজি নাপায় কি তো নরমাল আপোনালোকে যেটো লেয়াৰিংৰ পাছত কেকটো ধুনিয়াকে অকমান সাইডত ক্ৰীম দি মানে অকন লাইট ক্ৰীম দি ফিনিশিং কৰাৰকে ক্ৰোম কোট কৰে আৰু তো আপোনালোকে এনেকে কেকটো মানে ফিনিশিং কৰি ফ্ৰিজত থব তো তাৰ পাছত আপোনালোকে ফ্ৰিজত থোৱা পাছত মিনিমাম 15-20 মিনিট তো টাইম ল'ব মিনিমাম তাৰ পাছতহে আপোনালোকে কেকটো ফিনিশিং কৰিব ধুনিয়াকে ঠাণ্ডা হোৱাৰ পাছত আৰু তেতিয়া ফিনিশিং কৰিলে আপোনালোকৰ ধুনিয়া ফিনিশিং হৈ আহিব আৰু বিগিনাৰ সকলৰ কাৰণে বহুতে ভাল হ'ব তো আপোনালোকে তাৰ পাছত দেখিছে কি ধুনিয়াকে পিংক কালাৰ দি পাইপিং বেগত ভৰাই পিংক কালাৰটো ধুনিয়াকে পাতলাকে কেকটো ওপৰত ধুনিয়াকে দি পেলাই তাৰ পাছত ফিনিশিংটো কৰিছে তো কেকটো কেনেকৈ ফিনিশিং কৰিছে গোটেইটো চাওক ইজি একদম লাইট ক্ৰীম দিছে কেক দেখিব পাই আছে না তো ইজি ফিনিশিং আছে তো তাৰ পাছত ওপৰতে যোনটো স্পিড কাট আছে হেতু যোগেদি ডিজাইনটো কেনেকৈ কৰিছে চাওক একদম ইজি আপোনালোকো ধুনিয়াকে কৰিব পাৰিব আৰু কেকটো দেখিবলৈ বহুতে মানে ভালে লাগিছে তো আপোনালোকে তো ফাইনাল লুকটো দেখিছে তো চাওক কেনেকেনো প্ৰসেসটো মানে কেনেকে বনাইছে গোটেইটো ধুনিয়াকে দেখাছে ভিডিওটো ধুনিয়াকে কৰি ভিডিওটো দিছে তো তাৰ পাছত বেস্টটো ফিনিশিং কৰি লৈছে এই বেস্টটো ধুনিয়াকে নরমাল হুইপ ক্ৰীমে দিছে যেটো ফ্ৰেশ ক্ৰীম ধুনিয়াকে কৰ্ণত ভৰাই আৰামসে ৰাউন্ড কৰি দিছে তাৰ পাছত চাকুখনে দেখিছে ন কৰ্ণ আপোনালোকে বেস্টটো যদি ফিনিশিং নকৰে তো এনেকুৱা কেকত বেস্ট ফ্লাক ফিনিশিং কৰিব আৰু পাৰিলে ৰাউন্ড বেস দিব আমাৰ ৰাউন্ড বেস আমি ইউজ নকৰো তো আমি দিয়া নাই তো দেখিছে ডলটো ধুনিয়াকে বহাই লৈছে বহাই পেলাই ফার্স্ট ওপৰৰ ড্ৰেছটো পিন্ধাইছে তো ড্ৰেছৰ মানে এনেকুৱা কোনো নজল ব্যৱহাৰ কৰা নাই পুৰা সিম্পল আপুনি ঘৰতো এটো মানে বনাব পাৰিব ঘৰতো এটো একদম ইজিকে ধুনিয়াকে বনাব পাৰিব কোনো নজল ব্যৱহাৰ কৰা দেখিছে ন তো ধুনিয়াকে কেনেকে বডিটো ধুনিয়াকে হেৰি কৰিছে আপোনালোকে চাওক আৰু যোন বিগিনাৰ্স আপোনালোকৰ বাবে ধুনিয়া হ'ব বনাবৰ কাৰণে আৰু আপোনালোকক মই বুজাই দিছো মানে কৈ দিছো যে মোৰ এই চেনেলটোত সদায় এদিন এৰি এদিন 7টা বজাত ভিডিও আহিব সদায় আপোনালোকে চাব পাৰিব সদায় নহয় মানে এদিন এৰি এদিন মানে এসপ্তাহত 4টা ভিডিও আহিব আৰু শৰ্টটো সদায় শৰ্ট আপলোড সদায় কৰিম তো শৰ্ট ভিডিও সদায় চাব পাব আপোনালোকে তো যোন নতুন হয় মোৰটো বেছি সাবস্ক্ৰাইবাৰো নাই নতুনকে খুলিছো চেনেলটো তো আপোনালোকে সহায়ৰ কাৰণে মই বহুতখিনি অলৰেডি মোৰ 140টা সাবস্ক্ৰাইবাৰ আজি সম্পূৰ্ণ হৈছে তো 0 পে মই ষ্টাৰ্ট কৰিছো তো 0 পে মোৰ আপোনালোকৰ সহায়ৰ কাৰণে মই 140 লৈকে পাৰিছো সাবস্ক্ৰাইবাৰ মোৰ হৈছে তো আৰু এনেকে আপোনালোকে সাপোৰ্ট কৰি যাব বহুত থ্যাংক ইউ আপোনালোক সবলৈকে যোনে মোক ইমান সাপোৰ্ট কৰিছে আৰু যোনে মোৰ ভিডিওবিলাক নতুনকে চাইছে তেওঁলোকে প্লিজ সাপোৰ্ট কৰি যাওক আপোনালোকে চেনেলটো যদি সাবস্ক্ৰাইব কৰিলো না চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো অল কৰি দিব মই যেতিয়া নতুন ৰেচিপি শেয়াৰ কৰো আপোনালোকৰ তাত নটিফিকেশন যাব তো আপোনালোকে লগতে চাব পাৰিব তাৰ পাছত কেকটো আপোনালোকে দেখিছে এটা মাৰ্ক কৰি লৈছিল কি মাৰ্ক কৰাৰ পাছত তাৰ পাছতহে নজল দি ডিজাইনটো কৰিছে তো আপোনালোকে টুথপিকৰ সহায়ে যেনেকৈ ড্ৰয়িং কেক হওক বা এনেকুৱা টাইপ কেক হওক আপোনালোকে প্ৰথম মানে টুথপিকৰ সহায়েৰে যিখিনি জেগাত আপোনালোকে ডিজাইন কৰিব মাৰ্ক কৰি ল'ব তাৰ পাছত আপোনালোকে নজলি কভাৰ আপ কৰিব তো দেখিছে ধুনিয়াকে ই পিংক কালাৰ দি পিংক আৰু হোৱাইট এনেকুৱা কম্বিনেশনত ডিজাইনটো কৰিছে তো কেনেকুৱা লাগিছে আপোনালোকে ক'ব কমেন্ট কৰি ভাল লাগিছে বেয়া লাগিছে সব ক'ব আপোনালোকে যেন আপোনালোকৰ মানে নিজৰ পাৰ্সোনাল অপিনিয়নটো কমেন্ট বক্সত জনাব তো তাৰ পাছত দেখিছে ধুনিয়াকে ড্ৰেছৰ পিন্ধাই পেলাই তলত বৰ্ডাৰটো কৰিছে আৰু বেছখন দেখিছে ধুনিয়াকে হোৱাইট ক্ৰীম দিয়ে ফিনিশিং কৰিছে আৰু 2 কেজি 2.5 কেজি হোৱা হয় আৰু অলপ ভাল হল ওখ হল বা ধুনিয়া লাগিলহে কিন্তু এটো এটা 1 কেজি কেক তো এটো বহি মানে ডলটো বহি থাকা টাইপত আছে ধুনিয়াকে দেখিছে ন ৰাউন্ডতে সৰুটো আপোনালোকে
আধা কেজিটো এনেকুৱা বনাই দিব পাৰিব একদম ধুনীয়াকৈ। মই কৈছোঁ আধা কেজিটো আৰু ভাল লাগিব, মানে ইয়াতকৈ সৰু হ'লে আৰু ভাল লাগিব। তো দেখিছে তাৰপাছত বাটাৰফ্লাই এইটো এটা মানে যিটো কেক টপাৰ আহে, তো সেইটো বাটাৰফ্লাইটো ৰেডিমেড আহিছে, কিনি অনা পৰে। ইজিলি য'ত কেকৰ সামগ্ৰীবোৰ পোৱা যায় তাত ইজিলি এইটো পাই যাব। কেক টপাৰ এনিথিং আপোনালোক যি লাগে আজিকালি চব পাব বজাৰত। তো দেখিছে বাটপখিলাকেইটা ধুনীয়াকৈ ছেট কৰিছে, চব ফালে সৰু ডাঙৰ মিলাই ঢালিছে। তো আপোনালোকেও যদি এনেকৈ কেক টপাৰ লগাই চব চাইজৰ মিলাই লগাব ধুনীয়াকৈ, সি যেনেকৈ লগাইছে। তাৰপাছত গল্ডেন কালাৰৰ বিগ চাইজৰ বলছটো ঢালিছে। সি এটাকৈ একেবাৰে এসোপা হেৰি কৰি দিলে ভাল নালাগিব, তো সি এটাকৈ দিছে নহয়, গেপকৈ দিছে। তো গেপকৈ দিছে কাৰণে ধুনীয়াকৈ ভাল লাগিছে দেখিবলৈ। তাৰপাছত হোৱাইট কালাৰ চিলভাৰ বলছটো ঢালিছে ধুনীয়াকৈ। তো আপোনালোকে এইবিলাকো দোকানত বজাৰত ধুনীয়াকৈ পাই যাব। যোন নাজানে মই তেওঁলোকক কৈ দিছোঁ। কেকটো কেনেকুৱা লাগিল ক'ব, কেনেকুৱা বনাইছে ক'ব। আৰু যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব, আৰু আপোনাৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব ভিডিঅ', আৰু এটা ধুনীয়া লাইক নিশ্চয় কৰিব। তো বন্ধুসকল সিমানেই আছিল আজিৰ ভিডিঅ'টো। তো আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' নতুন ৰেচিপিৰ লগত লগ পাম। তেতিয়ালৈকে আপোনালোকক বাই। আৰু এইটো মোৰ দাদাৰ হেল্পাৰ হয়, কেনেকুৱা লাগিছে ক'ব।